মই লৈ লৈছোঁ এইটো এনেকুৱা এটা কলা মলা চাওক কি ধুনীয়া চাফা হৈ গ'ল তো বলক আমিও ট্ৰাই কৰোঁ এইটো সঁচা নে মিছা চ' ফাৰ্ষ্টত কেৰাহীটো ল'ব তাৰপাছত কলগেট ল'ব তাৰপাছত বাচন ধোৱা যোনটো ষ্টিল মানে বাচন ধোৱা যোনটো ষ্টিল সেইটো দি এনেকৈ ঘঁহি থাকিব অকণ টাইম ঘঁহি থাকিব কেৰাহীটো কিন্তু শুকান ল'ব ঘঁহি থাকিব তাৰপিছত এনেকৈ পানী দি ধুই দিব অ' মাই গড কি ধুনীয়া চাফা হৈ গ'লচোন বাপৰে তো বলক আমি কি ৰখি আছোঁ আমিও ট্ৰাই কৰি চাওঁ এইটো সঁচা হয় নে মিছা বলক ভিডিঅ'টো আমিও ট্ৰাই কৰোঁ মই লৈ লৈছোঁ এইটো এনেকুৱা এটা কলা মলা কেৰাহী ঠিক আছে তাৰপিছত লৈছোঁ এটা কলগেট 10 টকীয়া লৈছোঁ তাতে চাগে 20 টকীয়া লৈছিল তাতৰ পইচা বেছি কিন্তু আমি 10 টকীয়া ল'ম কাকো নল'ব তাৰপিছত আৰু এটা লৈ লৈছোঁ ষ্টিল এতিয়া ট্ৰাই কৰিম এইটো সঁচা নে মিছা তো বলক মই লৈ লৈছোঁ এনেকুৱা এটা কেৰাহী ঠিক আছে এতিয়া আমি কলগেটটো ইয়াত দি দিম দি কেনে চাম এইটো সঁচা নে মিছা এই কলগেট ওলালে এতিয়া আমি কলগেটটো পূৰা দি দিম এতিয়া মই চাফা কৰিম ঠিক আছে পিছপিনে আছে বহুত এইটো ফাইনেলি বহুত ঘঁহি দিলোঁ আৰু ইয়াতছে ঘঁহাৰ একো বাকীত নাথাকিলে তো এতিয়া আমি এইটো ধুই দিম কিন্তু তেনেকুৱা চাফা হোৱা নাই অকণ হৈছে মানে বেছি হোৱা নাই তো এইটো ভিডিঅ'ত যেনেকুৱা দেখাইছে সেইটো নহয় বাৰু সেইটো এটা ফেক হয় তো এয়া চাওক যেনেকুৱা যি আছিলে তেনেকুৱাই থাকি গৈছে কমেণ্ট কৰি জনাব আপোনাৰ ঘৰতো এনেকুৱা লেতেৰা আছেনে কেৰাহী মানে লেতেৰা নহয় এনেকৈ কলা কলা হৈ আছেনে নেক্সট ভিডিঅ'ত লগ পাম বাই বাই